ফ্ৰেণ্ডছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ এই জীয়াদলমুখ এয়া দেখিছে পানী ইমান ধুনীয়া আৰু এইফালে পাহাৰখন মানে ইয়াত আহিয়ে থাকোঁ প্ৰায় ওচৰতে আৰু প্ৰতি জানুৱাৰীতে আহোঁ মানে ডিচেম্বৰ জানুৱাৰী পিকনিক আহিয়ে থকা হয় ইয়ালৈ আহিছিলোঁ অকণমান কাম এটাত সেইটো কাৰণে দেখুৱাই যাওঁ বুলি ভাবিলোঁ কেনেকুৱা হৈ আছে ইমান ধুনীয়া হৈ আছে তো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব চাওক জীয়াদলমুখ কিমান ধুনীয়া হৈছে আৰু ডিচেম্বৰৰ পৰা ইয়াত পিকনিক খাবলৈ মানুহবিলাক আহিব আৰু এতিয়া বন্ধৰ দিনত আহে প্ৰায় দেওবাৰৰ পৰা একদম আগত খোৱা হয় এডোখৰ ফাৰ্ষ্টত আমি আছোঁ এতিয়া একদম লাষ্টলৈ সেইফালে এই ভিতৰলৈকে মানুহ থাকে একদম ভিতৰত অকণমান আহি পিনি আৰু জীয়াদলখন নেদেখালে কেনেকুৱা লাগিব ভাল লাগে বেয়া লাগি যাব ন মনটো এয়া দেখি আছে আপোনালোকে পিছফালে আৰু এইটো মোৰ ভতিজা মানে ভাইটি আৰু এয়া দেখিছে পিছফালে চাওক কিমান ধুনীয়া পানীখিনি ইমানটো মানে যোনডোখৰ দ হয় সেইডোখৰ ইমানখিনি পানী আৰু ইয়াৰ পৰা আঁঠুটো সমান হৈছে ইমানে আৰু সেইকাৰণে মানে গা ধুবলৈ বহুত ধুনীয়া হৈ আছে একদম পূৰা মজা আৰু এতিয়া পিকনিক আহিব পাৰে চবে পিছফালে চাওক কিমান ধুনীয়া হৈ আছে আগলৈ পিকনিক খায় এতিয়া আহিলে মানে আপোনালোকে ফ্ৰণ্টত খাব পাৰিব কাৰণ ফ্ৰণ্টত মানে পিছফালে আগফালে মানুহ নাই কাৰণে মানে ইয়াত লেতেৰা হোৱা নাই এতিয়া কিন্তু পিকনিক টাইমত যেতিয়া আহিব জানুৱাৰীত তেতিয়া আগত লেতেৰা কৰি দিয়ে পানীখিনি সেইটো কাৰণে পিছফালে খাবলৈ অকণমান অসুবিধা হয় তো এতিয়া যদি আহে ডিচেম্বৰত আহিলে মানে ইয়াত এতিয়া পিকনিক মানুহ নাই ইমান চ' মানে ইয়াতে খাব পাৰিব পানী বহুত চাফা হয় দেখিছে এয়া আৰু মই এইফালে গৈ আছোঁ এইফালে দেখাই আছোঁ ৰ'ব জীয়াদললৈ আহিলে মানে জীয়াদলটো চবেই দেখিছে চবেই মানে চিনি পায় প্ৰতিবাৰে আহে ওচৰৰ মানুহখিনিতো ক'বই নালাগে কাৰণ আমি ধেমাজিৰ এনেকুৱা এজন মানুহ নাই নেকি যোনে নেকি জীয়াদল আহি নাই পোৱা কিন্তু জীয়াদললৈ আহিলে তথাপিতো বহুত ভাল লাগে কাৰণ ইয়াৰ ভিউটো বহুত ধুনীয়া হয় ভিতৰলৈ সোমাব পৰা হ'লে দেখুৱাব পালে ভাল আছিলে কিন্তু আমি ভিতৰলৈ নাযাওঁগৈ বহুত দূৰ খোজকাঢ়িব লাগিব গৰম হ'বৰ কাৰণে তালৈ নাযাওঁগৈ আৰু এতিয়া চাওক পানী মই এইটো পাৰলৈ আহি আছোঁ মানে এইটো পাৰলৈ দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ নদীটো ক্ৰছ কৰিব পাৰি আৰু ধুনীয়াকৈ এতিয়া এইটো টাইমত আহিব বহুত ধুনীয়া আছে বহুত আহি পাই গ'লোহি এইটো পাৰ দেখিছে পাৰ পাই গ'লোহি আহি পিনি মানে মাজত অকণমান দ আছিলে একদম পূৰা পানীখিনি চাফাটো মানে বাম নিচিনা লাগিলে আহিছিলোঁ সোমাই দিলোঁ দ পানী পেণ্টটো অকণমান তিতিলে আৰু এইটো হ'ল জয়ৰামপুৰৰ ছাইডত জয়ৰামপুৰ ছাইডৰ পৰা আহিলে মানে এইফালে আহিব লাগিব আৰু সেই আগৰ পৰা তাৰ পৰা সোমাই পিনি এনেকৈ পিকনিকলৈ তালৈ যায় মই দূৰৰ যোনটো মানে সেইটো তাত য'ত পিকনিক খায় মানে মানুহবিলাকে সেইডোখৰ দেখাই আছোঁ মই চাওক ভিউটো চাওক এই ইয়াত মানে ইয়াৰ গোটেইবিলাক মানুহে থাকিব মই যেতিয়া ডিচেম্বৰ লাষ্টত নহ'লে জানুৱাৰীত আহিম তেতিয়া আপোনালোকক দেখুৱাম ইয়াৰ মানুহ কেনেকুৱা হয় ইয়াতে আমাৰ ধেমাজি মানুহবিলাকে প্ৰায় আহিয়ে থাকে কিন্তু বাহিৰৰ মানুহবিলাক আহোঁ বুলি ক'লে আহিব পাৰিব ইয়াত বহুত ধুনীয়া হয় বহুত ভাল পাব আপোনালোকে আহি পিনি কাৰণ এতিয়া ডিব্ৰুগড় ছাইডৰ পৰা আহিবৰ কাৰণে বহুত সুবিধা মানে পটককেনে পাই যায়হি ডিব্ৰুগড় ছাইডৰ পৰা পিকনিক খাব আহিবলৈ বহুত ভাল হ'ব ইয়াত চাওক বহুত আহল বহল হয় জেগাডোখৰ আৰু মানে দেখিবলৈ চাওক কিমান ধুনীয়া ইয়ালৈ আহিলে মানে যাবলৈ মন নাযায় ইমান ধুনীয়া আৰু গাটো নোধোৱাকৈ যাবলৈ একেবাৰে কিমান নিচিনা লাগে তথাপিতো কাপোৰ চাপোৰ লৈ নাহিলোঁ এই চাওক কিমান ধুনীয়া চাওক